গাইজ, ৱেলকাম টু মাই ব্লগ। এতিয়া পুৱা 6 বাজিছে। মই গা পা ধুই শলা পাতি দি উঠিলোঁ, চাকি বন্তি দি। এতিয়া ঘৰত যাওঁ, অকণমান চাহৰ কাৰণে যোগাৰ কৰোঁ বাচ্চাকেইটাক লৈ। আমাৰ ফালে বহুত বেছিয়ে বৰষুণ দি আছে। আপোনালোকৰ ফালে বৰষুণ দিছেনে? একেবাৰে ধুমুহা গাজনি গোটেই আহিছে। ল'ৰা ছোৱালীকেইটা স্কুলত যাব ওলাইছে, ডাঙৰজনী যাব। ল'ৰা ছোৱালীকেইটা ইমান বতাহ, বৰষুণ, ঢেৰেকণি। বতাহ ধুমুহাৰ মাজতে ল'ৰা ছোৱালীকেইটা স্কুলত থৈ আহিলোঁ। এতিয়া অকণমান শাকনি বাৰীখন চাওঁ, ধুমুহাই বা কি জগৰ লগাইছে শাকনি বাৰীখনৰ। কোমোৰা ফুল ফুলিছে। চব্জি ঘৰৰ হয়, চব্জি দুটামান উঠাই লওঁ। খাৰ মাছটা অকণমান সৰু সৰু হৈছে, ঘৰতে ৰৈছে অকণমান খাবৰ কাৰণে। ভোট জলকীয়া হাজবেণ্ডে লগাইছে গছডাল, তাকে চাইছোঁ পকিছে নে পকা নাই। এটা দুটা পকি আছে। ইমান ধুনীয়াকৈ ফুলডাল হালি জালি কি হৈ গ'ল। এয়া ৰঙালাও ডাঠা চব্জি বনাম। লগতে তিলৰ চাটনি বনাম, ক'লা তিলৰ চাটনি বনাম। তো মায়ে হয় হাই কৰিছোঁ, মায়ে হয় লাজ কৰে। নতুন ঘৰ বনাইছে যে তিলৰ চাটনি। মই ইতিমধ্যে আৰম্ভ কৰি দিলোঁ চব্জি বনোৱা। দুপৰীয়া ভাত সাজৰ কাৰণে বুট, ৰঙালাও আৰু ডাঠা মটৰ দিম বুলি ভাবিছিলোঁ, মটৰ নোহোৱাৰ কাৰণে দুটা কৰিলোঁ। এতিয়া ভাত আঞ্জা বনাই উঠা হ'ল। তাৰপিছত ৰ'দ ওলোৱা দেখি মই আকৌ কাপোৰ অলপ আছিল, কাপোৰখিনিকৈ ধুই ল'লোঁ। এতিয়া আকৌ ভাত খাম। ইতিমধ্যে ভাত হৈ গ'ল, এতিয়া লাহেকৈ খাম। দালি, তিলৰ চাটনি, ৰঙালাও আৰু ডাঠা চব্জি, লগতে কাজি নেমু টুকুৰা। এয়া গাইজ ভাত খাই উঠাৰ পিছত আকৌ বৰষুণ আৰম্ভ হ'ল। আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আমি।